নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ তমকৰঞ্জন দত্তৰ সৈতে এটা নতুন ভিডিঅ'লৈ। মই প্ৰথমতে এটা কথা আপোনালোকক কৈছোঁ, মই কোনো মটিভেশ্যনেল স্পিকাৰ নহয় বা মই কোনো এনেকুৱা ব্যক্তিও নহয় যে বৰ বেছি ভাল মানুহ বা আপোনালোকক উপদেশ দিব পৰা মানুহ, কিন্তু মই কথা কৈ ভাল পাওঁ। সেইকাৰণে মই আপোনালোকৰ লগত কিছু কথা শ্বেয়াৰ কৰিবলৈ এই মাধ্যমটো বাছি লৈছোঁ। মই আজি আপোনালোকক শুনাম গকুলৰ এটা কাহিনী। আমি সকলোৱে জানো ভগৱান কৃষ্ণৰ শৈশৱ পাৰ হৈছিল গকুল বৃন্দাবনত। গকুলবাসীৰ বাবে কৃষ্ণ কিমান আপোন আছিল, কিমান মৰমৰ আছিল, সেয়া আপোনালোক সকলোৱে জানে। এদিন কালী হ্ৰদৰ কাষত খেলি থাকোঁতে কৃষ্ণৰ বলটো গৈ মাকে এটা মৰমত বল বনাই দিছিল আৰু সেই বলটো গৈ কালী হ্ৰদৰ পানীত পৰিছিল। আৰু ভগৱান কৃষ্ণই তেতিয়া কদম্বৰ ওপৰত আৰোহণ কৰি কালী হ্ৰদত জাপ দিছিল। তাৰ আঁৰত তেওঁৰ এটা বেলেগ পৰিকল্পনাও আছিল, কিন্তু সেই মাধ্যম যিটো কাৰণ হিচাপে তেওঁ লৈছিল, তেওঁ খেলি থকা বলটো পানীত পৰি গৈছিল। আৰু কৃষ্ণ কালী হ্ৰদত জাপ দিয়াৰ পাছত কালীৰ লগত তেওঁ যুদ্ধ হৈছিল আৰু কালীৰ পত্নীসকলৰ অনুৰোধত তেওঁ প্ৰাণে নামাৰি কৃষ্ণই তেখেতক ৰমন দ্বীপলৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল। এই যিখিনি সময়ত তেওঁ কালী হ্ৰদৰ ভিতৰত আছিল, সেই সময়খিনিত সম্পূৰ্ণ গকুলবাসী কান্দি কাটি পাৰত পৰি ৰৈছিল, যাৰ মাজত আছিল তেওঁৰ আটাইতকৈ আপোন নন্দ আৰু যশোদা। তেওঁলোকে কল্পনাই কৰিব পৰা নাছিল যে এই অকণমানি ল'ৰাটো কালীৰ হাতৰ পৰা কেনেবাকৈ বাচি আহিব, বা তেওঁলোকে জীয়াই থকাৰ আশা একেবাৰেই দেখা নাছিল, যাৰ কাৰণে যশোদাই কান্দি কাটি বিলাপ কৰি মূৰ্ছা গুচি গৈছিল। কৃষ্ণ যেতিয়া কালীৰ শিৰত উঠি পাৰলৈ উঠি আহিলে, তাৰপিছত তেওঁ আহি মাকক জগাইছে। জগোৱাৰ পিছত মাকে সাৰ পাই পেলাই কৃষ্ণক দেখি সাৱটি ধৰি আকুল বিয়াকুল হৈ কান্দিছে। আৰু তেওঁ কৃষ্ণক কৈছিল যে তই কিয় কালীৰ হ্ৰদত জাপ দিছিল? কৃষ্ণই কৈছিল, মা, তুমি যে মোক এটা বল বনাই দিছিলা মোক খেলিবৰ বাবে, সেই বলটো তাত সৰি পৰিছিল। তেতিয়া যশোদাই কৈছিল যে বলটো ইমান ডাঙৰ বস্তু নহয়, কিন্তু তোৰ জীৱনটো বেছি মূল্যৱান। তই বলটোৰ বাবে তই কালীৰ হ্ৰদত কিয় জাপ দিলি? কাৰণ তাত তোৰ মৃত্যু আছিল। যদি তোৰ মৃত্যু হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন? কৃষ্ণই এটা বৰ মৰম লগা উত্তৰ দিছিল যে মা, তুমি মৰমত বনাই দিয়া বলটোতকৈ মোৰ জীৱনৰ মূল্য কেতিয়াও বেছি হ'ব নোৱাৰে। সেয়াই আছিল আমাৰ কৃষ্ণ। সেই ভগৱান কৃষ্ণক পূজা কৰি আমি যদি নিজৰ পিতৃ মাতৃক পাহৰি যাওঁ, তেওঁলোকৰ মৰম স্নেহবিলাক বাদ দি দিওঁ আৰু নিজৰ পিতৃ মাতৃ আমাৰ কাৰণে হৈ পৰে এটা বোজা, তেতিয়াহ'লে ভগৱানক আৰাধনা কৰাৰ কিবা মূল্য থাকিবনে? আপোনালোকে নিজে এবাৰ চিন্তা কৰি চাব। ধন্যবাদ।